নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, ৰাহুল গান্ধীৰ মিটিঙৰ গোপন ৰেকৰ্ডিং কেনেকৈ পাইছিল হিমন্তই, সময় নষ্ট নকৰি আপোনালোকক মূল ভিডিঅ'টোলৈ লৈ যাব খুজিছোঁ। আহক বন্ধুসকল, প্ৰথমতে ইয়াতে চাওক। 19 মাৰ্চ 2021 তিনিচুকীয়াৰ জিলাৰ শদিয়াৰ এটা গেষ্ট হাউচ, কংগ্ৰেছৰ এখন গোপন মিটিং অনুষ্ঠিত হৈছিল। সেই গেষ্ট হাউচত বিষয় আছিল অসমৰ বিধানসভা নিৰ্বাচন। এক প্ৰকাৰৰ ৰণনীতি তৈয়াৰ কৰিবলৈ মিলিত হৈছিল দলটোৰ তিনিগৰাকী হাই প্ৰফাইল নেতা। তেওঁলোক আছিল ক্ৰমে ৰাহুল গান্ধী, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাগল আৰু অসমৰ দায়িত্ব থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং। প্ৰায় আধা ঘণ্টা ধৰি দলটোৱে কিদৰে নিৰ্বাচনী প্ৰচাৰ চলাব সেই আলোচনা হৈছিল। সেই স্থানত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছকে ধৰি কেইবাজনো প্ৰভাৱশালী নেতা। সকলোৱে ভাবিছিল এইবাৰ কংগ্ৰেছৰ দিন। কংগ্ৰেছৰ অন্দৰ মহলত গোপনে লোৱা বহু সিদ্ধান্ত কিন্তু গোপন হৈ নাথাকিল। দিন আছিল সেইটোৱে সময়। তেতিয়া নিশা যথেষ্ট হৈছিল। এজন মানুহ ব্যস্ত তেওঁৰ মোবাইলটোক লৈ। তেওঁ শুনি আছে টেলিফোনত বন্দী কৰা ৰেকৰ্ডিং। মন দি তেওঁ কথাবোৰ শুনি গৈছে। আধা ঘণ্টাৰ এই ৰেকৰ্ডিং শুনাৰ পাছত তেওঁ আৰু বুজিবলৈ বাকী নাথাকিল কি ৰণনীতিৰে 2021 নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ বিৰোধী কংগ্ৰেছে সিদ্ধান্ত লৈছে। সেয়া তেওঁ কেইটামান ঘণ্টাৰ ভিতৰতে গম পালে। এইদৰে বিপক্ষৰ সকলো খবৰ মুহূৰ্তৰ ভিতৰতে লাভ কৰা নেতাজনেই আছিল হিমন্ত বিশ্ব শৰ্মা। এজন স্থানীয় কংগ্ৰেছ নেতাই সেই গোপন বৈঠকৰ ৰেকৰ্ডিং তেওঁলৈ পঠাই দিছিল। এই তথ্য ফাদিল কৰিছে এখন ৰাষ্ট্ৰীয় আলোচনীয়ে। দেশৰ ভিতৰতে জনপ্ৰিয় ইণ্ডিয়া টুডেৰ প্ৰকাশ পাব লগা এটা লেখাত এই বিস্ফোৰক তথ্য ফাদিল কৰা হৈছে। 28 মে 2021 সংখ্যাৰ আলোচনীখনত প্ৰকাশ পাইছে এটা বিশেষ লেখা, যিটোৰ শিৰোনাম হিজ টাইম টু ৰুল। ইণ্ডিয়া টুডেৰ এই সংখ্যাৰ 58 নং পৃষ্ঠাত প্ৰথম পেৰাগ্ৰাফতে এই সন্দৰ্ভত লিখিছে এনেদৰে: অন দ্য নাইট অফ মাৰ্চ 19 ইন এ গভৰ্ণমেণ্ট গেষ্ট হাউচ ইন শদিয়া, এ টাউন ইন আছাম's তিনিচুকীয়া ডিষ্ট্ৰিক্ট, Congress leader Rahul Gandhi, Chhattisgarh Chief Minister Bhupesh Bagal, and All India Congress Committee General Secretary in charge of Assam, Jitendra Singh, were engaged in the strategic discussion over the party's campaign for the ongoing assembly election in the state. Later that night, Himanta Biswa Sarma, who was leading the BJP campaign, sat listening to the 30-minute long conversation playing on a cell phone of one of his aides. A local Congress leader present at the guest house had secretly recorded the conversation. This incident reflects to what extent Sharma wanted to ensure a victory for the BJP, a party he joined after quitting the Congress in 2015. Rahul Gandhi had declined to make Sharma Chief Minister of Assam in place of the incumbent Tarun Gogoi at the time. তাৰ পিছত কি হ'ল সেয়া সকলোৱে জানে। সৰ্বানন্দ সোণোৱালৰ স্থানত মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে হিমন্ত বিশ্ব শৰ্মাই। ৰাষ্ট্ৰীয় আলোচনীখনত উল্লেখ কৰা মতে কি পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰে তাৰ এক উদাহৰণ এয়া। সকলো পক্ষৰ সৈতে তেওঁ সুসম্পৰ্ক ৰক্ষা কৰাই নহয়, ভিতৰৰ খবৰ এইদৰে তেওঁ লাভ কৰে। হিমন্ত বিশ্ব শৰ্মাই 2015 চনত কংগ্ৰেছ এৰিছিল 10জন কংগ্ৰেছৰ বিধায়কক লগত লৈ। ইণ্ডিয়া টুডেত বিশেষভাৱে উল্লেখ কৰিছে যে প্ৰায় 20 বছৰ ধৰি মন্ত্ৰী হৈ থকা শৰ্মাই যেতিয়া মুখ্যমন্ত্ৰী ৰূপে তেওঁৰ নাম চৰ্চালৈ আহিছিল, তেতিয়া বেছি সংখ্যক বিধায়কে তেওঁৰ পক্ষত থিয় দিছিল। আলোচনীখনে দাবী কৰা মতে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিব লাগে বুলি 45জন বিজেপি বিধায়কে তেওঁৰ পক্ষত থিয় দিছিল। 60জন নৱনিৰ্বাচিত বিধায়কৰ ভিতৰত 45গৰাকীয়ে ডাক্তৰ শৰ্মাক মুখ্যমন্ত্ৰী পাতিবলৈ সমৰ্থন দিয়াৰ কেন্দ্ৰীয় নেতৃত্বই ইয়াৰ বিকল্প চিন্তা কৰিব পৰা নাছিল। সেই সন্দৰ্ভত আলোচনীখনত উল্লেখ কৰিছে এইদৰে: হি কেম টু দ্য বিজেপি উইথ 10 কংগ্ৰেছ MLAs, but on May 9, 45 of the 60 BJP MLAs in the state backed him for Chief Minister in place of Sonowal. It's because he believes in winning friends. He helps even those who have plotted against him, and for his loyalties he can go to any extent to protect them.
even at the cost of his own career, says Piyush Hazarika, a minister of Sharma's cabinet, and his তেওঁৰ মন্ত্ৰীসভাত সৰ্বানন্দ সোণোৱালৰ সমৰ্থক ৰূপে পৰিচিত তিনিজন বিধায়কক স্থান দিছে। ইয়াৰ বিপৰীতে তেওঁৰ সৈতে কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা 10 গৰাকীৰ বিধায়কৰ ভিতৰত কেৱল এজন বিধায়কেহে স্থান দিছে। মন্ত্ৰীসভাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত মানুহৰ মন তেওঁ কেনেদৰে জয় কৰিছিল, কোভিডৰ প্ৰথম ড'জ তেওঁ কিদৰে কাম কৰিছিল, শিক্ষক নিযুক্তি আদি প্ৰসংগসমূহ ইয়াত উল্লেখ কৰিছে। অসমত হিমন্ত বিশ্ব শৰ্মা মামা ৰূপে কিদৰে পৰিচিত হল সেই কথাও স্থান পাইছে প্ৰতিবেদনখনত। কোৱা হৈছে অসমৰ যুৱ প্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় হৈ পৰা হিমন্ত বিশ্ব শৰ্মাৰ ইউনিভাৰ্চেল মামা হৈ পৰিল। মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰি এতিয়ালৈকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে। তেওঁৰ উদ্যোগত 1 লাখ নিবনুৱাক নিযুক্তি, নিজেই গৈ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত উপস্থিত হৈ আৰক্ষীৰ সমস্যাৰ সন্দৰ্ভত বুজ লোৱা, মেধাৰ ভিত্তিত বদলীকৰণৰ নীতি, আৰক্ষী আৰু আমোলা পৰ্যায়ত ব্যাপক ৰদবদল, আলফা সমস্যা সমাধানৰ বাবে উদ্যোগ গ্ৰহণৰ ইংগিত, গাৰ্জেন মিনিষ্টাৰ নীতি গ্ৰহণ আদি উল্লেখযোগ্য পদক্ষেপ বুলিব পাৰি। এতিয়ালৈকে 2খন কেবিনেটত এনে কিছু জনমুখী কাৰ্যসূচীৰ কথা তেওঁ ঘোষণা কৰিলেও ব্যাপক হাৰত আমোলা আৰু বিষয়ক বদলিক লৈ চৰ্চা চলিছে। শেহতীয়াকৈ বাজেটৰ লেখানুপাত বিত্তমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাই তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উচ্চ প্ৰশংসা কৰিছিল। সোণোৱাল চৰকাৰৰ প্ৰথমখন বাজেট ভাষণত তেওঁ কৈছিল, একেৰাতিতে গণতন্ত্ৰত পৰিৱৰ্তন সম্ভৱ নহয়, একেৰাতিতে হোৱা পৰিৱৰ্তনে সমাজত অস্থিৰতা সৃষ্টি কৰিব পাৰে, এনে অস্থিৰতাই মানুহৰ মনত বিপ্লৱৰ ধাৰণ জন্ম দিব পাৰে। সেয়ে আমাৰ চৰকাৰে বিচাৰে সমাজৰ প্ৰতিজন ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপনৰ জৰিয়তে হোৱা পৰিৱৰ্তন। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পৰিকল্পনা নিৰ্বাচনৰ পাছৰ নহয়, পূৰ্বৰ পৰাই সেই ধাৰণাই এক প্ৰেক্ষাপট ৰচনা কৰা হৈছিল। নিৰ্বাচনৰ পাছত বিজেপিৰ ৰাজ্যিক নেতৃত্বই দিয়া আনুষ্ঠানিক সংবাদমেলক ৰাজ্যিক সভাপতিৰ দুয়োকাষে আছিল ক্ৰমে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল। সেই সময়ত এই বিষয়টোৱে বিশেষ ইংগিত বহন কৰা বুলিও আলোচনা হৈছিল, যিটো পৰৱৰ্তী সময়ত বাস্তৱত পৰিণত হল। হিমন্ত বিশ্ব শৰ্মা দক্ষ আৰু চতুৰ ৰাজনীতিবিদ, কিন্তু মানুহ মাত্ৰেই ভুল। কিবা কাৰণত সেই ভুল হিমন্ত বিশ্ব শৰ্মাই কৰিলে তেওঁৰ বিৰুদ্ধেও তেওঁক ভাল পোৱা মানুহবোৰেই থিয় দিব। হিমন্ত বিশ্ব শৰ্মাই সেই কথা ভালদৰে জানে। সেয়েহে তেওঁ ইণ্ডিয়া টুডেত কৈছিল, ইফ আই মেক এ মিষ্টেক টুমৰো পিপল উইল ফৰগেট দ্য পাষ্ট। বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা মতামত থাকিলে অৱশ্যেই কমেণ্ট কৰি জনাব। আৰু আপোনালোকে ভিডিঅ'টোৰ সবিশেষ গম পাইছে যে এইটো ইণ্ডিয়া টুডেৰ সম্পূৰ্ণ ইণ্ডিয়া টুডেৰ ওপৰত বাতৰি কাকতৰ ওপৰত নিৰ্ভৰ কৰি ভিডিঅ'টো প্ৰিপেয়াৰ কৰা হৈছে। বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ মতামত থাকিলে অৱশ্যেই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।